কি খবৰ আপোনালোকৰ আজি মই যাবলৈ ওলাইছো জেঠিমাহঁতৰ ঘৰলৈ তো আজি দেখিছেনে বতৰটো বহুত হেমেকা আৰু এনেকুৱা বতৰত ভাল নালাগে যাবৰ কাৰণে তো জেঠিমাহঁতৰ ঘৰলৈ যাবলৈ বুলি এতিয়া আমি ৰেডি হৈছোঁ আৰু মোৰ লগত যাব মোৰ ভণ্টি সো এতিয়া আমি ধুনীয়াকৈ বেগ পেকিং কৰি ল'লোঁ বেগ ইয়াতে ধুনীয়াকৈ কাপোৰবিলাক ভৰাই লৈছোঁ আৰু এতিয়া আমি ওলাইছোঁ যাবলৈ বুলি হ'ব পাৰে ইমান ডাৱৰীয়া বতৰ আৰু এতিয়া দৰ্জাখন খুলিলোঁ বতৰটো বেয়া তথাপিতো আমি যাবলৈ ৰেডি হৈছোঁ আমি দুয়ো তো মাৰি দিছোঁ মা বাই বাই লগাই লওঁ সেইটো তুলি বালি ন সেইকাৰণে মাছখন ধুনীয়াকৈ লগাই লওঁ মাছখন লগাই দিলোঁ তো আমি যাই থাকোঁ তো আপোনালোকে ভিডিঅ'টো এইফালে চাই থাকিব আপোনালোকে এটা বস্তু দেখাওক চাওকচোন এই ফুলটো আমি সৰুতে কি কৰিছিলোঁ নখত লগাইছিলোঁ নখ কৰি পেলাই তো মানে য'তে কি নহওক 5টা আঙুলিত ধুনীয়াকৈ নখ কৰি লগাওঁ তো বলক এতিয়া ধুনীয়াকৈ গৈ থাকোঁ আমি ফাইনেলি গাড়ী পালোঁ আৰু গাড়ীত উঠি ল'লোঁ গাড়ীৰ পৰা নামি দিলোঁ আৰু গাড়ীত এনেকৈ ভিডিঅ'টো বনাবলৈ মোৰ বহুত মানে লাজো লাগিছে তো তথাপিতো মই বনাবলৈ চেষ্টা কৰিছোঁ নাজানো কেনেকুৱা হয় আৰু এতিয়া আমি মিৰ্জাত নামিলোঁ নামি পেলাই এতিয়া আমি নেক্সট গাড়ীখনলৈ যাই আছোঁ নেক্সট গাড়ী পালোঁ আৰু উঠি ল'লোঁ গাড়ীত আৰু ভিডিঅ'টো এনেকৈ বনাই আছোঁ মানুহবিলাকে যদি দেখিছে আৰু কি ভাবিছে নাজানো যি কি নহওক বহি ল'লোঁ এতিয়া ধুনীয়াকৈ গৈ আছোঁ জেঠিমাহঁতৰ ঘৰলৈ বুলি নামি পেলাই আকৌ মিঠাই দোকানলৈ আহিলোঁ ইয়াৰ পৰা মিঠাই কিবা কিবি লওঁ বুলি চ' মিঠাইখিনি ধুনীয়াকৈ লৈ লওঁ আৰু মোৰ লগত এনেকুৱা হয় যেতিয়া মানে মই মিঠাই দোকানলৈ যাওঁ তেতিয়াহ'লে মানে মই ইমানবোৰ মিঠাইটো থাকে তাৰ পৰাতো বাছি লয় সকলে তথাপিতো মানে মোৰ ভাবিব লগা হৈ যায় যি কি নহওক এটা লৈ ল'লোঁ আৰু এতিয়া আমি লৈ ল'লোঁ আৰু এতিয়া আমি আকৌ ই ৰিক্সাত উঠিলোঁ যিহেতু অকণমান যাব লাগিব সেইকাৰণে গাইজ পুৰা আন্ধাৰ এইটো হৈছে এইফালে শুই আছে পোৱালি ফাইনেলি লগ পালোঁ আমি য'ত পালোঁ আৰু এইটোক চাওঁ টোপনিতে একদম হতৰাই আছে এয়া এয়া দাঁত মুখ মেলি হতৰাই আছে ফুল চাইছে তাই ফুল তো আমাৰ চাহ আহি গ'ল এতিয়া যিহেতু গধূলি হৈছে তো ধুনীয়াকৈ চাহখিনি আমি খাই লওঁ আৰু এইজন হৈছে আমাৰ মেইনময় ইহঁতৰ লগত অলপ সময় খেলিলোঁ আৰু এতিয়া ধুনীয়াকৈ আমি চাহখিনি খাই লওঁ আৰু তাই বাৰে বাৰে মানে খোৱা বস্তু কিনিলে চাই আছে নাখায় কিন্তু দেই কিন্তু বাৰে বাৰে খোৱা বস্তুবোৰ চাই আছে তো এইবাৰ আহিলোঁ পাকঘৰলৈ আৰু জেঠিমাই দেখিলোঁ যে গোটেই মানে যিমান চব্জি দাদাই চব্জি আনি দিলে তাকে গোটেইবোৰ ওলাইছে টেবুলত আৰু এতিয়া আমি তাৰমানে দৰদামবিলাক কৰি আছোঁ বিলাহী 10 টাকা উপায় নাই ময়ে নিব লাগিব দিয়ক অলপ বিলাহীৰ দাম কমিছে আলু 20 টাকা কিলো 20 টকা কিলো এতিয়া জেঠিমাৰ দোকানে হৈছে আৰু আমি কিনিব আহিছোঁ তাকে ফাল্টু কৰি আছোঁ জেঠিমাৰ লগত এইটো ফুলকবি কিমান দাম ফুলকবিটো ফুলকবিটোতো বহুত দাম হৈছে কিমান দাম 30 টকা এয়া আমাৰ বজৰুৱা মানুহ চব এইবোৰ কি কিনি 2-4 দাম হৈছে 2-4 দাম দাম চাই জুই হৈছে দেই জুই চাই দাম চাই জুই এইবোৰ পিছৰি বিলাক আৰু আছে না জলকীয়া জলকীয়া বঢ়িয়া এতিয়া মাছেৰে বিলাহী বনাব জেঠিমাই তাকে আৰু অকণমান দেখালোঁ আপোনালোক আমি সুধিছোঁ পাকঘৰত নাই এতিয়া কণী এতিয়া আমি শুবলৈ লৈছোঁ আৰু এতিয়া আমি ধুনীয়াকৈ শুইছোঁ তো
চ' আমি এতিয়া শুই যাওঁ আৰু একেলগে ফুৰিব লগা হৈছে অসমৰ ঘৰত হ'লে আমি ইণ্ডিয়া পাকিস্তান আৰু হিন্দুস্তান তো আজি মানে এইখনতে আমি আমাৰ ঘৰত হিন্দুস্তান আৰু পাকিস্তান কৰি ফুৰিছিলোঁ কিন্তু আজি মানে আৰু ইণ্ডিয়া হ'ব লগা হৈছে ইণ্ডিয়াত আহি গৈছোঁ একেলগে শুব লগা চ' হৈছে এতিয়া আমি শুই যাওঁ গুড নাইট অকলে হৈ যাওক আৰু লগ পাম কালি চ' আৰু কালি লগ পাম দেন বাই বাই